ইহঁতৰ হাতত এটা এটা কৰ্দে টেঙা দিছোঁ। এই কৰ্দে টেঙাকেইটা যাই ফাৰ্ষ্ট খাব পাৰে তাৰ কাৰণে এটা পুৰস্কাৰ আছে, আৰু যাই হাৰি যায় তাৰ কাৰণেতো পানিছমেণ্ট আছেই। ঠিক আছে, সেইকাৰণে মই ষ্টাৰ্ট কৰি 1 2 3 বুলি ক'ম, যাই খাব পাৰে। ঠিক আছে, ফাৰ্ষ্ট কাই খাব পাৰে? ৰেডি 1 2 3 ষ্টাৰ্ট। লাগে ৰহ, হাৰি গেল এটাই হাৰি গেল। খা এটাই হাৰি গেল নলাক। কেনে টেষ্টি না? নয়ন লাগে ৰহ। বাপৰে বাপ, টিকলি ফিনিছ। ফিনিছ জিকি গেল এটা। ভাল, তোমাৰ দুটা আছে দেই, কাই পাৰে? কেনে এক্সপিৰিয়েঞ্চ? টিকলি কেনে আইয়ো কেনে দেখা জলদি টিকলি হাৰিলি? হাৰা নাই? হাৰ মানাই নাই এতিয়াও মানে। তাই অলপ ফেলে দিছে বাৰু। তাই হাতছি দে, দটাই হাতছি দে, কাৰণ দটাই ফেলে দিছে হাৰি গৈছে বুলি। ঠিক আছে, হ'ব খাব নালাগে আৰু। হ'ব একদম দাঁত টেঙে যাব। হ'ব উইনাৰ হৈছে নয়ন কলিতা, সেইবাবে তাৰ কাৰণে আছে এটা পুৰস্কাৰ, আৰু বাকী কেইটাৰ কাৰণে এটা শাস্তি আছে। ইজনে ইজনৰ কাণত ধৰি উঠা বহা দিব লাগিব। ষ্টাৰ্ট। উঠা পুৰস্কাৰ আছে নয়ন কলিতালৈ এটা সজা দিছোঁ। এই টেষ্টি মিঠাই মানে, সেইটো খাই দেখাব এইবাৰে। তাক খুৱাই আৰু খাই দেখা। কেনে টেষ্টি? এয়াই খাই দে খজা। ঠিক আছে, ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিল জনাব কমেণ্ট বক্সত। যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে কি কৰিব? সাবস্ক্ৰাইব কৰিব।